বাতাবাৰী এৰিয়াত বেদখল হোৱা কাৰণটো হ'ল যিবিলাক তাৰে বাসিন্দা হয় সেই বাসিন্দাবিলাকে বিনা কাৰণত যি ডাঙৰ গাছবিলাক আছে সেই গাছবিলাক কাটাৰ কাৰণে হয়তো সেই এৰিয়াখন বেদখল হোৱা হেন আমি অনুভৱ কৰোঁ আৰু ইয়াৰ কাৰণটো হ'ল যে যিখিনি গভৰ্ণমেণ্টৰ কৰ্মচাৰীবিলাক আছে স্পেচিয়েলি ফৰেষ্টাৰবিলাক হয়তো সেই ফৰেষ্টাৰবিলাক সাৰ্ভেৰ কাৰণে হয়তো তেখেতসকলে আহিব লাগিছিলে কিন্তু তেখেতসকল নাহাৰ কাৰণে হয়তো আজিৰ সময়ত সেই তাৰে বাসিন্দাবিলাক একেবাৰে অপেনলি গাছবিলাক কাটি জংঘলবিলাক নাইকিয়া কৰাৰ কাৰণে হয়তো যি প্ৰাকৃতিক বৰষুণ বতাহ হ'ব লাগিছিলে হয়তো সেইখিনি হয়তো আজিৰ সময়ত নাইকিয়া হৈ আছে তো মই ইয়াৰ লগতে মই সাংবাদিকৰ থ্ৰু দি মই আমাৰ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাক দাবী বা অনুৰোধ কৰিব খোজোঁ যে তেখেতে নিজৰ যি ফৰ্মেলিটিছ আছে সেই ফৰ্মেলিটিছ থ্ৰু দি যে ফৰেষ্টাৰৰ যিখিনি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ মানুহক হয়তো যি জংঘল বৰ্ডাৰ এৰিয়া আছে সেই বৰ্ডাৰ এৰিয়াত তেখেতসকলে যেন নিয়োজিত কৰি দিয়ে যাতে মানে সেই যিবিলাক গাছ গছনি কাটি আছে হয়তো তাৰ পৰা আমি সুৰক্ষিত হ'ব পাৰোঁ আমি ঠিক তেনেকুৱা মাটিৰ সংখ্যাটো ক'ব নোৱাৰোঁ তথাপিও আমি যি দেখা পাই আছোঁ কিন্তু বেছিভাগে মানুহ হয়তো গাছ কাটি তেনেকুৱা মানে এৰিয়াখন মানে নষ্ট কৰি আছে 30 বিঘামান হ'ব লাগে তেনেকুৱা মাটিখিনি হয়তো বেদখল হৈ আছে আৰু বেদখল হোৱাৰ কাৰণটো হয়তো গভৰ্ণমেণ্টে যেনেকুৱা ষ্টেপ ল'ব লাগিছিলে যিবিলাক ফৰেষ্টাৰবিলাক আছিলে হয়তো তেখেতসকলে হয়তো যিখিনি ৰাইজে তাতে বসবাস কৰি আছে হয়তো তেখেতসকলে নাজানাকৈ কৰি আছে তো এই নাজানাখিনি হয়তো বুজাই দিব লাগে তেতিয়া হয়তো এইখিনিৰ পৰা মানে সুৰক্ষিত হ'ব পাৰে मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो एमआरएम हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738